তোমার কোনো একো নকোৱা কিয় হেৰা আপোনালোক কোনো একো নকয় কিয় কিকুটে কান্দিছে আছে কি কৰ তোমাৰ খবৰ কোন দৰকাৰে কি পেলাব পাৰিবা তোমাৰ খবৰ কোন দৰকাৰে কি পেলাব পাৰিবা মুহূৰ্ততে মই কল মাৰ এটা শক্তিশালী মানুহ মই দিব পাৰিব লাগিব কাহিনী দিব পাৰিব Hello friends, welcome to my YouTube channel. কি খবৰ আপোনালোকৰ ভালে আছে মই ভালে আছোঁ তো আজি আমি বৰ্তমান আছোঁ নলবাৰী টাউনত কিহৰ কাৰণে আছে আমি বৰ্তমান আৰিকুছি গৈছোঁ আৰিকুছিত মানে ৰুদ্ৰাক্ষ থিয়েটাৰৰ কেম্প আছে তো কেম্পত আমি যাম কিহৰ কাৰণে যাম আপোনালোকক দেখাই আছোঁ আমি আহি পালোঁ ৰুদ্ৰাক্ষ থিয়েটাৰৰ কেম্প তো এইটো কেম্পটি মজাকৈ সাজি থৈ দিছে চাৰিওফালে হেমদা আহিছে হেমদাক মাত দিব ৰ'ব আমাৰ আবাহনত থকাই কেনে পাব চিনি পাবই লাগিব সেইটো হেমদা আছিলে আমাৰ লগত আগত কি প্ৰগ্ৰাম শেষে নেকি আৰু একদম বহুত গৰম দিছে মানে সেইকাৰণে এইফালে চৰ্বত বনাওঁ নেমু কাটিছোঁ সেইফালে হেমদাই হেৰি দি আছে কিবা কিবি দি আছে ঠাণ্ডা পানী দিছে যোগাৰ কৰি দি আছে আৰু এইফালে চৰ্বত মই বনাই আছোঁ তো গতিকে চৰ্বত কেনেকুৱা লাগে ক'ব পৰা নক'ব আপোনালোকক নিদিওঁ নহয় নে কি আৰু এতিয়া সময় হৈ গ'ল আখৰা গৃহতো আজি শুভ উদ্বোধনী কৰিব ইয়াৰে ফিতা কাটিব সম্পাদকে তো তাৰ কাৰণে ৰেডি কৰি থকা হৈছে আৰু ভাষণো দি আছে মাজে ভাষণবিলাক নুশুনাব বাৰু আপোনালোকক বৰিং লাগি যাব গতিকে সুধিলে কৰি থাকক আৰু ইয়াতে সম্বৰ্ধনা চলি আছে মাজে মাজে আৰু সুকুমাৰ আপোনালোকে দেখা পাইছে যোৱা বছৰ থিয়েটাৰ সূৰ্যত আছিলে ভাল অভিনয় কৰিছিলে আৰু এই বছৰো ৰাইজৰ মন জয় কৰিব বুলি আশা আছে আখৰা শিৱৰৰ গেটটো উদ্বোধন কৰি পেলাই এইবাৰ মাটি আখৰা য'ত হ'ব সেই জেগাখিনি এইবাৰ উদ্বোধন কৰিব জনপ্ৰিয় নাট্যকাৰ প্ৰশান্ত মেনা আৰু লগতে আৰু এইখন মঞ্চতে আজি সন্ধিয়া দীপশিখা আহিব মানে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপশিখাটো তেওঁ আজি সন্ধিয়া গীত পৰিৱেশন কৰিব তো আমি থাকিব নোৱাৰোঁ বাৰু আমাৰ যিহেতু ইয়াৰ পৰা অকণমান দূৰ হয় ঘৰলৈকে তো গাড়ীৰ সমস্যা লাইন গাড়ীত আহিছোঁ তো তাৰ কাৰণে থাকিব নোৱাৰিম আৰু এনেকৈ ৰখি মানে বহু সময়ৰ মূৰত ভাতটো দিবৰ হ'ল তো সকলোৱে বহি গ'ল আমিও বহিলোঁ আৰু বহি পেলাই এতিয়া ভাত খাম আৰু নেমু টেঙা এটা জ্বালা দিছে তাৰপিছত আৰু ইফালে দিছে আৰু কিবা কিবি খোৱাটো নেদেখাম দক ইয়াত অসভ্য আমাৰ আবাহনৰ আছিল ইয়াতে আহিছে আহি পেলাই ছোৱালী ৰখাই আছে দাউলিলাক ভিডিঅ' উঠাব বুলি তো ভাত পানী খাই ল'লোঁ লৈ পেলাই মানে অলপ ঠাণ্ডা হাৱা খাব আহিলোঁ ভাল লাগছে মই চিনি পাই বুলি তাৰপিছত ভাত পানী খাই এইফালে আহিলোঁ ভালে লাগিছে বাৰু আপোনালোকক দেখালোঁ কেনেকৈ কি কৰে আৰু দেখুৱাই যাম কি দেখুৱাব পাৰোঁ লাগে আৰু এইফালে জনপ্ৰিয় নাট্যকাৰ প্ৰশান্ত মেনা ডাঙৰীয়াই তেখেতৰ নাটকখনৰ বিষয়ে দুআষাৰ কিবা কিবি বক্তব্য দি আছে আৰু লগতে আজিৰ মানে যিখন নাটক আখৰা কৰিব মানে ৰুদ্ৰপ্ৰিয়া তো এইখন নাটক ফাৰ্ষ্ট নাইটৰ কাৰণে হ'ব এই নাটকখনৰ আজি মাটি আখৰা হ'ব তাৰ কাৰণে দুআষাৰ কিবা কিবি হৈ আছে তো তাৰ কাৰণে অলপমান কিবা তোমার সকল কোন দরকারে কি পেলাম পারিবা
তোমাৰ সকলো সপোন ধৰাই কিনি পেলাব পাৰিবা মুহূৰ্ততে মই বিশাল সাম্ৰাজ্যৰ সম্ৰাজ্ঞী তুমি কি নাই মোৰ যে পৃথিৱীৰ আটাইতকৈ সুখী নাৰী কৰি তুলিব নোৱাৰিব নাই মোক সহায় নকৰিবা মোক আৰু পুৰুৰ প্ৰয়োজন নাই দুৰ্বল নহয় এজন শক্তিশালী মানুহ মই দুৰ্দান্তভাৱে শক্তিশালী মানুহ মই ভৰিখন চাই মই বাৰু দুৰ্বল হৈ পৰিছো নেকি মুখখন মোৰ কুচিত হৈ পৰিছে নেকি মোৰ এই ভৰিখনৰ বাবে ঘৃণাৰ চকুৰে চাই নেকি ধুনীয়া হলেও মোৰ দেখোন কলিজাটো ধুনীয়া হৈয়ে আছে মোৰ নিজৰ প্ৰতিটো টপালত দেখোন তোমাৰে নাম লিখা আছে আমাৰ দৰে সৰু সৰু মানুহ হৈ জন্ম ললে কান্দিব লাগিব কান্দি কান্দি জীয়াই থাকিব পাৰিব লাগিব নাই শিশুৰ এই কান্দন মই সহ্য কৰিব নোৱাৰো কিন্তু জন্মসূত্ৰে লাভ কৰা এই দুৰ্ভাগ্যৰ যন্ত্ৰণা এই শিশুটোৱে সহ্য কৰিব পাৰিব লাগিব প্ৰিয়া তাৰ গৰীব পিতৃয়ে মৃত্যুৰ সৈতে যুঁজি থকা তাৰ মাকক কান্ধত তুলি হস্পিটাললৈ নিছে মাকৰ বুকুৰ অকণমান গাখীৰ বিচাৰি কি হাহাকাৰ কৰি ফুৰিছে কেঁচুৱাটোত বৰ ভোক লাগিছে ৰুদ্ৰ কি খাব পাৰে বাৰু কি পানীয়া আপোনালোকে কওকচোন কি খাব পাৰে মই একো নাজানো এইবোৰ পানী খাব পাৰে নেকি বাৰু আৰু কান্দি কেঁচুৱাটো নাকান্দিবি হেৰা তোমাক কোনেও একো নোকোৱা কিয় শিশুটোৱে কান্দিছে নোকোৱা কিয় সি কি খাব নাখায় সি একো নাখায় সি একো নাখায় নকবা তুমি থৈ পাপ লাগিব কিহৰ পাপ পাপটো পৃথিৱীত এটাই আছে আমাৰ দৰে গৰীব হৈ জন্ম লোৱাটো সকলো ঠিক হৈ যাব আৰু ঠিক হবলৈ কি বাকী মৰমৰ ঘৰবোৰ চকুৰ সন্মুখতে পৰি গ'ল গাৰ ঘাম মাটি কৰি সাঁচি ৰখা মানুহবোৰ ধুনীয়া হ'ল শৰীৰটো জীয়াই থাকিলেও মনবোৰ মৰি শেষ হৈ গ'ল শেষ হৈ যোৱা নাই আমি আকৌ নতুন আৰম্ভ কৰিম আকৌ কেঁচুৱাটো কান্দে এই শিশুটোৰ কান্দে তোমাক কষ্ট দিছে নহয় লৈ যা বাহিৰলৈ দেখাই দে চোৱা ঝুলিত বাগৰি থকা শিশুকেইটাৰ শুকান মুখবোৰ চোৱা সিহঁতৰ ঘৰ নাই পেটত দিবলৈ এমুঠি অন্ন নাই সেই শিশুকেইটাক চোৱা কিহত শিৱলিংগটোৰ কাষত কিয় থিয় হৈ আছে জানা কিহতে বাট চাই আছে মন্দিৰলৈ কোনোবা ভক্ত আহিব শিৱলিংগটোত গাখীৰ ঢালিব আৰু নলাৰে বৈ যোৱা সেই গাখীৰখিনি সিহঁতে হাতেৰে ধৰি খাব মই সহ্য কৰিব নোৱাৰিম সৰু সৰু মানুহৰ ভোক আৰু চকু পানীৰ শ্মশানত ডাঙৰ ডাঙৰ মানুহবোৰে ৰাজ অট্টালিকা সাজিব ইয়াত হাঁহি পিটিংগালিৰ উৎসৱ পাতি
সুখৰ পিয়লাত চুমুক দিব আৰু তাকে চাইছে আমি হাত তালি দিম বাহ উস্তাদ বাহ তাজ বলিয়ে VIP চকলেট খুব জোর পেখাবতি লয় মন্দে আহে কি কয় যে এই কেঁচুৱাটো এটা বেলেগ পিৰতা মাতৃৰ বুকুৰ অমৃত আৰু তেজৰ আপোন পৰ নাথাকে আপোনালোকৰ তেজ আৰু যশোদা তাঁতীৰ বুকুৰ অমৃতৰ শপত অমৃতৰ শপত এই আশ্ৰমৰ নিৰ্যাতিত জনতাই ন্যায় পাব লাগিব ন্যায় পাব লাগিব এই অৰণ্যৰ সেউজীয়া এই পাহাৰৰ দৃঢ়তা আমি অক্ষুণ্ণ ৰাখিব লাগিব হাতত অস্ত্ৰ লৈ হলেও ৰক্ষা কৰিব লাগিব সংস্কাৰ আৰু সভ্যতাৰ জীৱন্ত দলিল আমাৰ এই উপাসনাস্থলী মহাপ্ৰভু শিৱৰ মন্দিৰ মন্দিৰত পোহৰ পৰিব শ্লোক ঘণ্টা বাজি উঠিব কথা দিলো মই শেষ বিন্দু ৰক্ত দেহত থকালৈকে এই সংগ্ৰামখনত মই তোমালোকৰ লগত থাকিম প্ৰয়োজন হলে তেজ দিম আৰু প্ৰয়োজন হলে মহাকালী হৈ ৰক্তপান কৰিম তো বন্ধুসকল ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট এটা কৰি দিব আৰু আজিলৈ মানে বাই বাই জয় অসম।